আজি আপোনালোকক মীন ৰাশিৰ বহাগ মাহটো কেনে যাব তাৰ বিষয়ে কিছু তথ্য দিব আগবাঢ়িছোঁ। মীন ৰাশিৰ ৰবি দ্বিতীয় স্থানত থকাত ফেমিলিত সুখ বৃদ্ধি পাব, মান সন্মান বাঢ়িব। মংগলৰ কিছু অশুভ প্ৰভাৱ আপোনাৰ ৰাশিত আছে, সেয়েহে সন্তানৰ অশুভ পঢ়া শুনাত বাধা উৎপন্ন হ'ব, কিন্তু এই সকলোবোৰ বাধা 6 জুনৰ পিছত নাইকিয়া হ'ব। বৃহস্পতিৰ কাৰণে আপোনাৰ পদোন্নতি হ'ব, নতুন জব এছাইনমেণ্ট পাব পাৰে। শনি লগ্নত থকাত ৱাইফ আৰু হাজবেণ্ডৰ মাজত ৰিলেশ্যনশ্বিপ বেয়া হ'ব, হ'বলগীয়া কামত বাধা প্ৰদান কৰিব, ক্ৰোধ জেদ ভাৱ বঢ়াই দিব, ভাতৃৰ লগতো সম্পৰ্ক বেয়া কৰিব। আকস্মিক দুৰ্ঘটনা হ'ব পাৰে, আকস্মিক ফাইনেন্সিয়েল লছো হ'ব পাৰে, পুলিচ কেছ মামলা মোকদ্দমা আদি নিজৰ ক্ৰোধৰ কাৰণে হ'ব পাৰে। সেয়ে আপোনাক ক্ৰোধ কণ্ট্ৰল কৰিবলৈ এডভাইচ দিয়া হ'ল। প্ৰতিকাৰ হিচাপে আপুনি ওং ৰিং শ্ৰীং শনৈশ্চৰাই প্ৰতিদিনে 2 মালা জপ কৰিব আৰু কোনো এজন গুৰুস্থানীয় ব্যক্তিক বৃহস্পতিবাৰে বগা বস্ত্ৰ দান কৰিব আৰু বগা মিঠাই